কি খবৰ আপোনালোকক আশা কৰিছোঁ ভালে আছে আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি যেহেতু উৰুকা গতিকে উৰুকাত আমি কি কৰোঁ কি নকৰোঁ গোটেই পৰিয়ালটো মিলি আমি খানা খাম গতিকে সকলো সময় আপোনালোকক দেখাই যাম যেনে পাপাই চুঙা টুঙা কাটি বাঁহত দিব ন গাহৰিটো গতিকে পাপাই চুঙা টুঙা কাটি কৰি ৰেডি এতিয়া পাপাই ধুনীয়াকৈ গাহৰিটো মানে চুঙাত দিব গতিকে আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ পাপাই কেনেকৈ চুঙাত দিয়ে কি কৰে সকলো সময় আপোনালোকক মই দেখাই যাম যেহেতু আজি উৰুকা কুমলীয়া বাঁহ নেকি কুমলীয়া বাঁহৰ হেৰিটো এটা দুটা তিনিটা চাৰি পাঁচটা হাতত জলকীয়া লাগিব বুলি পাপাই একদম জলকীয়াই লাগিব এটা চুঙা দুটা চুঙা তিনিটা চাৰিটা পাঁচটা চুঙা এইখিনি গাহৰি মাংস এয়া পাপাই চুঙাত দি আছে গাহৰি পাপাই গাহৰি চুঙাত দিছে আৰু খুৱাই বাঁহৰ চুঙাকেইটা মুচি আছে খাবৰ কাৰণে মুচিবতো লাগিবই গাহৰি চুঙা দিবৰ কাৰণে চুঙা লৈ আহিছো বাঁহৰ চুঙা লৈ আহিছে এতিয়া গাহৰি চুঙা দি খানা চলি আছে তুমিও ক'ত যোৱা এতিয়া তোকে আগত উঠাই ল কি খাইছ তই দে চবকে উঠাই দিওঁ দে পাপাই এটা গাহৰি চুঙা দি হৈ গ'ল মই নাই আমি কি দি খানা খাম আজি হাঁহৰ মাংস থাকিব ব্ৰইলাৰ থাকিব লোকেল চিকেন থাকিব মাছ থাকিব বৰালি মাছ মানে আইটেম আমাৰ দুইটা চৌকাত দুটা জুই জ্বলি আছে আপুনি কওক বিহু উপলক্ষে কণী আৰু ব্ৰেড খাই লৈছোঁ তাৰপিছত এতিয়া আপোনাৰ হাঁহ চলিব লোকেল মুৰ্গী আয়োজন হ'ব আৰু লাহে লাহে সেইপিনে গাহৰি চুঙাত দি আছে আমাৰ এয়া সৌ বাই এইটো আমাৰ একদম গোটেই পৰিয়ালটো আমাৰ ইয়াত বহি আছো এয়া বৌবই বেড ভগাই আছে আপুনি এপিনে চাওক মই বেড খাই আছো সি অথনি পৰা মোৰ ভিডিঅ'ত ওলাই আছে ক আমাৰ আৰু বাকীকেইটা মানুহ ইফালে আছেগে এটা হ'ল ৰবি ফোন আহিছে মোৰ আৰু তুমি খাই আছো মই খোৱা মানুহ সেইকাৰণে খাই পেট ডাঙৰ হৈ গৈছে বাবু আপুনি মাঘৰ বিহু উপলক্ষে কি ক'ব কওক মাঘৰ বিহু উপলক্ষে বেট আৰু ডিম ভগাই আছো আপোনালোকেও চাব আমাৰ পিংকিয়ে ভিডিঅ' বনাই আছে মজা হ'ব এয়া পাপা চুঙালে ৰেডি হৈ আছে জুইত পুৰিব এতিয়া আৰু এয়া আমাৰ গোটেই পৰিয়ালটো একেলগে বহি আছে এতিয়া আমি চুঙা দিব পাপাই মানে হেৰিয়াত আমাৰ জুইত মানে হেৰি দিবলৈ গৈছে গাহৰি দিবলৈ গৈ আছে গতিকে গাহৰিটো এতিয়া পুৰিব কেনেকৈ পাপাই মানে পুৰিব গতিকে চাম আৰু সেই আমাৰ বেয়া ঘৰ এয়া আমাৰ এটা দুটা তিনিটা চুঙা গাহৰি চুঙা মানে গাহৰি সিজাব ন সিজোৱা চুঙা আমাৰ কমপ্লিট হৈ গ'ল সেয়াই এটা গাহৰি চুঙা দুটা এইটো 3 নম্বৰ চুঙা দি দিলোঁ গাহৰি মাংস তলত জুই ওপৰত একদম চাঙৰ ওপৰত এয়া চাঙৰ ওপৰত আমাৰ মাংস দি ৰাখিছোঁ সুন্দৰকৈ বনাইছে 3টা চুঙা দিছে আৰু 5টা ভিতৰত ফিটিং কৰি ৰখাইছে সেইটো মানে কি লোকেল মুৰ্গী হ'ব সেইটো দিম আমি অলপ পিছত দিম এইটো মানে আমি সিজি পেলাই খাই কৈ আমি লৈ মই নাখাওঁ 5টা আছে এতিয়া বৰ্তমান লোকেল মুৰ্গী চুঙা ফিটিং হৈ আছে গতিকে ভোগালী বিহুলৈকে চবকে আমি আহ্বান জনাইছোঁ এনেকৈ আমি যেনেকৈ খাইছোঁ
আমাৰ বৰ্তা একদম ধুনীয়াকৈ ভাতটো মাক আহি আছে এপিনে সেইটো জুই জ্বলি আছে ইয়াত আমাৰ দালি একদম সিজি আছে আৰু পিনে আইতাই জুই দি আছে মানে বিহু উপলক্ষে আপুনি কি ক'ব কওক মাঘৰ বিহু উপলক্ষে আমি জুই ফুৱাইছোঁ এতিয়া জুই ফুৱাইছোঁ তাৰপিছতে আমাৰ ভতিজা ল'ৰাটো বহি আছে এইটো ভাই তেওঁলোকে আজি হাঁহে মাহে এসাঁজ খাব এয়া আমাৰ এজন ভায়ে হাঁহ কাটি আছে এয়া পিঁয়াজ কাটি আছে এগৰাকীয়ে এয়া আলু এয়া দালি ভাত হৈ গ'ল এয়া দালি এয়া ভাত এয়াই আৰু মাঘৰ বিহু উপলক্ষে মাজতে জুইডাল দপদপকৈ জ্বলাই লৈছে হেপী ভোগালী বিহু হেপী ভোগালী বিহু বুলি কোৱা ক পিতা ক কৈ দিয়া তুমি কোৱা বাবা কোৱা হেপী অথনি দিছা ধুনীয়াকৈ অঁ মাঘ বিহু শুভেচ্ছা জনাই সকলোকে কওক মাঘৰ বিহু উপলক্ষে আপুনি এষাৰ কথা কওক মাঘৰ বিহু উপলক্ষে আমি এতিয়া বৰ্তমান এই ব্ৰেড আৰু বইল ডিম খাই ল'লোঁ তাৰপিছত এতিয়া আমাৰ এই দাদা এয়া ভাত বনাই আছে হাঁহৰ মাংস ভিতৰত কাটি আছে গাহৰি ভাইটি এটাই পুৰি আছে তাৰপিছতে দালি উতলি আছে তাকে এতিয়া সকলোলৈকে মাঘৰ বিহু শুভেচ্ছা এয়া পাপাই এটা এটা চুঙা আনি আছে তাতে পিংকিৰ মাংসবিলাক ভৰা আছে মাঘ বিহু শুভেচ্ছা জনাইছোঁ পিংকিৰ মাংসবিলাক একটা একটা উঠি আহি আছে হয়তো ওপৰ চাইডখিনি তোমালোকে চেলেকে খাবা এয়া খাবৰ কাৰণে সকলোবোৰ ৰখি আছে আমি নাখাই দেই এয়া এয়া মেইন মানুহজন আৰু এতিয়া এই চুঙাকেইটা ভাঙিব তাৰপিছত মই খাম এতিয়া এটা এটা চুঙা খুলিছে আৰু এতিয়া বাকিব এটা আমাৰ আকৌ যিটো পৰিয়ালে আমি ভাত খাইছোঁ সেই গোটেই পৰিয়ালটোৱে আমাৰ গাহৰি নাখায় কাচিত কিছুমানেহে খাব আমাৰ গোটেইজাকে নাখায় কিন্তু ধোৱা আৰু এইপিনে খোৱা মাংস মানে যিটো গাহৰি মাংস আছিলে গাহৰি মাংসটো মানে ছাইড কৰি আছে চবৰ কাৰণে আজি যিহেতু আমাৰ উৰুকা খানা হৈ গ'ল এতিয়া গতিকে আমি সকলো পৰিয়াল মিলি আমি এতিয়া ভাত খাম আৰু আপোনালোকেও চাগে নিজৰ নিজৰ পৰিয়াল মিলি এসাঁজ খাইছে গতিকে মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ভোগালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আপোনালোকৰ আহিবলগীয়া দিনবোৰ যেন সুখৰ হওক ধন্যবাদ